এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। চ' আপোনালোকে আশা কৰোঁ ভালেই আছে, ময়ো ভালেই আছোঁ। আৰু মই আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিলোঁ বিকজ মই ভাবি আছোঁ যে ডেইলি ব্লগটোতো সদায় চাইছেই আপোনালোকে, তো আজি মই ভাবি আছোঁ বেলেগ কিবা এটা কৰোঁ। চ' মই এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যোৱাকালি মই এই ৰেচিপিটো বনালোঁ, আমি খালোঁ, আমাক বহুতো ভাল লাগিলে। চ' আপোনালোকে সেই ভিডিঅ'টো চাব, মই ইয়াতেই এড কৰি দিলোঁ সেইটো। তো মই কি ৰেচিপি বনালোঁ, কি ডিছ বনালোঁ আপোনালোকে চাই পেলাই আপোনালোকক কেনেকুৱা লাগে। চ' মোক প্লিজ কমেণ্ট বক্সত জনাব। হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে গাখীৰ যে ঘৰত ফাটি গ'লে কেনেকৈ পনীৰ বনায়, আৰু সেই পনীৰেৰে মই পনীৰৰ চব্জি বনাইছোঁ। তো কেনেকৈ কি কৰিছোঁ আপোনালোকে চাব, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ঠিক আছে, মোৰ গাখীৰ ফাটি গৈছিলে। চ' মই কি কৰিলোঁ, এই গাখীৰটো গৰম দিওঁতে অলপ ফাটি গৈছে, তাতে অকণমান নেমু ৰস দি দিলোঁ। তো নেমু ৰস দিয়াৰ লগে লগে গাখীৰটো ভালকৈ ফাটি গ'ল, কিন্তু দৈ নহ'লগৈ। তো দৈ হ'ব দিব নালাগে, জাষ্ট অকণমান নেমু ৰস দি পূৰা ভালকৈ উতলাই দিলে এইটো ধুনীয়াকৈ ফাটি যায়। আৰু বস্তুটো ভালকৈ উতলোৱাৰ পাছত এয়া চাওক, ধুনীয়াকৈ গাখীৰটো পূৰা চানা টাইপ হৈ গ'ল। আৰু তো এতিয়া মই 1 লিটাৰমান গাখীৰ আছিলে মোৰ, 1 লিটাৰ গাখীৰ ফাটি গৈছে। এতিয়া 1 লিটাৰ গাখীৰত চাওক কিমানখিনি পনীৰ হয়। আৰু ধুনীয়াকৈ মই 10 মিনিটমান উতলালোঁ। যিমান উতলাব সিমান পানীখিনি এৰি যাব আৰু চানাটো বেলেগ হৈ যাব। চাফা কাপোৰ এটাত মই ধুনীয়াকৈ পানীখিনি নিগৰাই, পানীখিনি পেলাই এইটো ধুনীয়াকৈ টাইট কৰি বান্ধি মই ফ্ৰিজত 1 ৰাতিৰ কাৰণে থৈ দিলোঁ। নেক্সট ডে ৰাতিৰ হয়, মই নেক্সট ডে ৰাতি ওলালোঁ পনীৰখিনি। ওলোৱাৰ পাছত এয়া পনীৰখিনি ধুনীয়াকৈ কাটি ল'লোঁ। তো ৰেচিপিৰ কাৰণে মোৰ লাগিব পনীৰ, আলু 2টা ল'লোঁ মই, বিলাহী 1টা ল'লোঁ, আৰু নহৰু, আদা, জলকীয়া আৰু পিঁয়াজ, মই 2টা পিঁয়াজ ল'লোঁ। কেৰাহীটো গৰম হোৱাৰ পাছত তাতে মই তেল এড কৰি দিলোঁ, ৰিফাইন দিলোঁ মই। তাতে মই 2টা পিঁয়াজ কাটিছিলোঁ, 2টা পিঁয়াজৰ অলপ পিঁয়াজ ৰাখি বাকীখিনি মই দি দিলোঁ। তাতে লগতে মই আদা, নহৰু আৰু কেঁচা জলকীয়া দি পেলাই এইখিনি বস্তু অলপ কালাৰটো বাদামী ৰং হোৱাৰ লগে লগে মই তাতে এটা বিলাহী এড কৰি দিলোঁ। কাটি থোৱা বিলাহীটো মই এড কৰিলোঁ তাতে। এড কৰাৰ পাছত ভালকৈ মিক্স কৰি দিলোঁ। অকণমান পানী এৰিব বিলাহীৰ পৰা, সেই পানীখিনি শুকাই দিব লাগিব ভালকৈ। 5 মিনিটমান ভালকৈ জুইত থাকিলে শুকায়ে যাব পানীটো। চ' এয়া 5 মিনিট পাছত চাওক ধুনীয়াকৈ শুকাই গৈছে পানীটো, কালাৰো ধুনীয়া হৈ গৈছে। তো পানীখিনি শুকোৱাৰ পাছত মই গোটেইখিনি মই এটা প্লেটত অজৰাই ল'লোঁ। অজৰাই লোৱাৰ পাছত মোৰ সেই কেৰাহীতে অলপ তেল আছিলে, সেই তেলখিনিতে ভাবিলোঁ কি আলুখিনিও ভাজি লওঁ। তো মই আলুখিনি তাতে দি দিলোঁ। আলুখিনি দি পেলাই তাতে অলপ ভাজি লওঁ। আৰু আলুখিনি অলপ ব্ৰাউন কালাৰ টাইপ হোৱাৰ লগে লগে অফ কৰি দিলোঁ। আৰু তাৰ পাছত পনীৰখিনিও অলপকৈ ভাজিব ল'লোঁ। আৰু কিন্তু বেছি জোৰে হিলালে পনীৰখিনি ভাঙি যাব, তো বহুত লাহে লাহে ভাজিব লাগিব। পনীৰখিনি মই লাহে লাহে ভাজি ল'লোঁ, বিশেষ বেছি টাইম লগা নাই। মই 5-6 মিনিটত ভাজিছোঁ। ব্ৰাউন কালাৰ কৰিব লাগিব, অকণমান ব্ৰাউন কালাৰ হ'লে পনীৰখিনি দেখিও ভাল লাগে, খায়ো ভাল লাগে। চ' যিখিনি পিঁয়াজ, আদা, নহৰু, জলকীয়া ভাজি থৈছিলোঁ সেইখিনি মই এটা মিক্সিত বাউলত লৈ ল'লোঁ। আৰু সেইখিনি মই এতিয়া মিক্সিত পেষ্ট কৰি ল'ম। পেষ্ট কৰা হৈ গ'ল। তাতে এতিয়া মই মছলা এড কৰিম। মই জিৰা ধনিয়া গুড়ি দিলোঁ, ঘৰৰে বনোৱা হয়। চ' মই 3 চামুচমান দিছোঁ। আৰু এইটো এটা মছলা হয়, এইটো মই ঘৰতে বনাওঁ। চ' এইটো মই 1 চামুচ দিছোঁ। আৰু জলকীয়া
1 চামুচ দিছোঁ, কিয় জ্বলা হৈ যাব পাৰে। আৰু হালধিও অকণমানে 1 চামুচেই দিম আৰু হালধি। নিমখ সোৱাদ অনুসাৰ দিব লাগিব আৰু মছলাখিনি ভালকৈ মই মিক্স কৰি লৈছোঁ। সেই কেৰাহীটোতে মই আধা পিঁয়াজ যে মই থৈ দিছিলোঁ, অলপ পিঁয়াজ, তাত পিঁয়াজটো মই তাতে ভালকৈ দি পেলাই ভালকৈ লৰাই লৈছোঁ। খিনি পূৰা গোল্ডেন ব্ৰাউন হ'ব লাগিব। তাতে মই সেই মছলাৰ যিটো পেষ্ট বনাইছিলোঁ, সেই পেষ্টটো এড কৰি দিলোঁ। এড কৰি পেলাই ভালকৈ লৰাই থাকিব লাগিব। মই কিন্তু ইয়াতে অকণমানো এতিয়ালৈকে পানী দিয়া নাই। মই মছলাখিনি পূৰা লৰাই আছোঁ, পানী এড কৰাই নাই। মই প্ৰথম 5 মিনিটমান এনেকৈ হিলাই থাকিব লাগিব। ভালকৈ হিলাই থাকিব লাগিব যাতে মছলাটো ভালকৈ জ্বলি নাযায়। দৰকাৰ পৰিলে আপোনালোকৰ যদি মছলাটো জ্বলি যাব পাৰে তেতিয়া অকণমান পানী দি দিব। মই কিন্তু পানী দিয়া নাই, আপোনালোকে দৰকাৰ পৰিলে অকণমান পানী দি দিব। মছলাটো ধুনীয়াকৈ ভাজা হৈ গ'ল, মছলাত তেল এৰি গ'ল। তেতিয়াতে আমি ভাজা আলু গুটিকেইটা ঢালি দিলোঁ। আলুখিনি ভালকৈ হিলাই দিব লাগিব যাতে মছলাটো আলুৰ লগত ভালকৈ মিক্স হৈ যায়। ভালকৈ হিলাই পেলাই জুইটো একেবাৰে কমাই দিব লাগিব। পিছত ঢাকি দিব লাগিব। 10 মিনিটমান পাছত আলুখিনি চাওক কিমান ধুনীয়া হৈ গৈছে। ভালকৈ আকৌ হিলাই পেলাই তাতে আমি ভাজি থোৱা পনীৰটো এড কৰি দিম। এড কৰি ভালকৈ মিক্স কৰি দিম আৰু পনীৰ দিয়াৰ পাছতহে মই 1 কাপ পানী দিম। এই ৰেচিপিটোত মই কিন্তু আগতে অলপো পানী দিয়া নাছিলোঁ, মই এতিয়াহে পানী দিছোঁ। পানী দি পেলাই ইমান জোৰে নহয়, লাহে লাহে হিলাই পেলাই পিছত ঢাকি দিব লাগিব। ঢাকি দি একেবাৰে আকৌ জুইটো কমাই পেলাই থ'ব লাগিব। পনীৰো হৈ আছে, লগতে মই আটাও মাৰি থৈ দিলোঁ। 10 মিনিটমান হৈ গ'ল। মই পানী দি পেলাই ঢাকি দি থৈছিলোঁ। 10 মিনিটত চাওক কিমান ধুনীয়া কালাৰো আহিছে আৰু সিজিও গৈছে আলু। মোৰ আলু আৰু পনীৰৰ চব্জি ৰেডি হৈ গ'ল। এয়া মোৰ আলু পনীৰ। কেনেকুৱা হৈছে? এতিয়া মই খাওঁ। গাইজ, আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকৈ পালে? মই আলু পনীৰৰ ৰেচিপি বনাইছোঁ। তাতে মই কোনো বাটাৰ দিয়া নাই, কোনো দৈ দিয়া নাই। সাধাৰণতে পনীৰত দৈ আৰু বাটাৰটো এড কৰে, কিন্তু মই ভেৰি চিম্পুলত ঘৰতে যিখিনি বস্তু থাকে সেইখিনি বস্তু দি, কেতিয়াবা যদি গাখীৰ ফাটি যায় তেতিয়া আপোনালোকে সেয়া পনীৰ আৰু আলুৰ ৰেচিপিটো ট্ৰাই কৰিব পাৰিব। গাইজ, কেতিয়াবা আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব আৰু ৰেচিপিটো কেনেকুৱা পালে প্লিজ মোক জনাব। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে পচন্দ কৰিছে। যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।